ডিউটি ৰেডি হৈ থাকোঁতে ফোন আহিলে যে আপুনি বাহিৰত ওলাই আহক, আপোনাৰ কাৰণে অসমৰ পৰা এটা পাৰ্চেল আহিছে। তো মই গম পালোঁ মা মানে দি পঠাইছিলে কিবা অলপ, তাৰপিছত মই ওলাই দেখিলোঁ আহিছে পাৰ্চেলটো। বহুত দিন হ'ল কেতিয়াবাতে দিলে, ইহঁতে মানুহবিলাকে মানে বহুত লেট কৰিলে দিওঁতে। তো এক্সাইটমেণ্টত একদম খুলিছোঁ কি আহিছে বুলি, খোলাই নাযায়, কাটিব পৰা নাই, ইমান টান মানে, ইমান টানকৈ আহিছে, চাকু তাকু ভাগি গৈছে আকৌ খোলোতে। তাৰপিছত চালোঁ, দেখিলোঁ পিঠা আহিছে, লাডু আহিছে, কিন্তু ঠিকেই আহিছে বস্তুবিলাক, বাট পিঠাখিনি বেয়া আহিলে গাইছ। এনেকুৱা বেয়া লাগিছে মানে আপোনালোকক কি ক'ম, মানে মই বুজাব নোৱাৰোঁ। মায়ে ইমান কষ্ট কৰি বনাই দি পঠাইছে ছোৱালীজনীৰ কাৰণে, বাহিৰত থাকোঁ যেতিয়া, তো খাবও নাপালোঁ পিঠা। কেইটামান ভাল লাগিছে, দুটামান পিঠা ভাল লাগিছে বাৰু, সেইকেইটা খালোঁ, হ'লেও ইমান কষ্টখিনি এনেই গ'ল মাৰ ভাগৰ, মানে বেয়া লাগিছে সেইটো।